গুড মৰ্ণিং, আপোনালোকে ভালেনে? মোৰ কিন্তু একেবাৰে বেয়া। বৰষুণ পৰিছে যে আমাৰ পিনে, বৰ ঠাণ্ডাৰ কাৰণে যে মোৰ ইমান কাহ চৰ্দি হৈ আছে নহয়। ভাল পাইছিলোঁহে, আকৌ মোৰ বেমাৰ হ'ল। মা এনেকৈ আগবঢ়াই দিলে। মই ডিউটিত আহি অকণমান চাহ খালোঁ। চাহ খাই থাকি বাহিৰত ওলাই আহিলোঁ। আহি সেই জুলিক চালোঁ। কুকুৰটোৰ নাম অৱশ্যে জুলি, বৰ মৰম লগা। তাৰপিছত বতৰটো এনেকৈ চাই থাকোঁতে আমাৰ ছাৰ আহি পালে। ছাৰে পেচেণ্টখিনি চালে। ময়ো ফটাফট নিজৰ কামখিনি কৰি মেলি লৈ অলপ ওলাই গ'লোঁ। আজি বহুত ঠাণ্ডা, অকণমান মিছল খাওঁ, কিন্তু মিছল নাখালোঁ, ঝালমুড়িকে কিনি আনিলোঁ। অলপমান জ্বলাকৈ এনেকৈ খালোঁ। খাই মেলি হ'ল। তাৰপিছত আমাৰ ছাৰো আহি পালে। আৰু ছাৰ যোৱাৰ পিছতে আমি দিনৰ লাঞ্চটো এনেকৈয়ে কৰিলোঁ। আজি অৰ্ডাৰ দিলে জমেট'ত। খাই মেলি লৈ অকণ সময় থাকি তাৰপিছত মই গুচি আহিলোঁ। যিহেতু আজি পেচেণ্টো ইমান নাছিলে, বতৰ বেয়া, গাটো ইমান ভাল লাগি থকা নাছিলে। আবেলি অকণমান মেগী খাব মন গ'ল, মেগী বনাই খালোঁ। আজিলৈ ইমান